ঐ ভাইটি ইপিনে শুনচোন তই ইমান ৰাতি ক'ৰ পৰা আহিলি দাদা লগৰ ভিতৰত লগত পাৰ্টি কৰি আহিলোঁ তোক কিমান কম সেই ফাল্টু ফ্ৰেণ্ডবোৰৰ লগত ঘূৰা বন্ধ কৰ সিহঁতৰ মাজৰ পৰা তোক কেতিয়াবা হেল্প কৰিবনে বিপদৰ টাইমত এজনে দাদা মোৰ ফ্ৰেণ্ডৰ বিষয়ে আপুনি সদায় সদায় বেয়াকৈ কিয় কৈ থাকেনো মইতো আপোনাৰ ফ্ৰেণ্ডৰ বিষয়ে কেতিয়াও বেয়াকৈ কোৱা নাই আৰু আপোনাৰ যিহেতু এটাই ফ্ৰেণ্ড তাকো পঢ়া শুনা নথকা গাঁৱলীয়াটো এটলিষ্ট মোৰ ফ্ৰেণ্ডৰটো ষ্টেণ্ডাৰ্ড আছে পঢ়া শুনা নাথাকিলে কি হ'ল তাৰ সি মোক বিপদৰ সময়ত প্ৰাণ দি হ'লেও সহায় কৰিব তোৰ বন্ধুবোৰে জানো পাৰিব তোৰ কাৰণে এইখিনি কৰিব দাদা আপুনি এনেকৈ ক'লে নহ'ব মোৰ বন্ধুত্ব সঁচা লাগিলে আপুনি পৰীক্ষা কৰি চাব পাৰে সঁচাই নেকি বল তেনেহ'লে যে তোৰ বন্ধুত্ব পৰীক্ষা কৰি চাওক বল বাবলি বাবলি কি হ'ল অহা নাই যে আহিব বাবলি তোৰ লগৰ এটাই তোক বিচাৰি আহিছে এই বাদ দিয়া নাই বুলি বুজা নাই বুলি দেখিলি তোৰ বন্ধুক বল এতিয়াতো মোৰ বন্ধুক দেখাই আছো বল সঞ্জয় 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 ভাই তই এইবোৰ কি আনিছ ভাই তোৰ মাতটো মই চিনি নাপাম নেকি ইমান ৰাতি আহিছ যিহেতু কিবা বিপদতে আহিছ এই ৰাতি আহিছ যদি নিশ্চয় তোৰ দুটাই প্ৰব্লেম হ'ব হয়তো তোৰ পইচাৰ প্ৰব্লেম হ'ব হয়তো কাৰোবাৰ লগত কাজিয়া লাগিব তোৰ কি হৈছে ক যদি পইচাৰ প্ৰব্লেম হৈছে ল পইচা হয়তো কাজিয়া লাগিছে যদি বল মই তোৰ লগতো যাম একো নালাগে জাষ্ট মই ভাইটিক দেখা পাইছিলোঁ যে বন্ধুত্ব কি হয় তই বুজি পালিনে অঁ দাদা আজিহে বুজি পালোঁ আচল বন্ধুত্ব কি হয় আৰু তোৰ নিচিনা বন্ধু থাকিলেতো মোক না পইচা লাগে না বন্দুক লাগে জাষ্ট তই মোৰ লগত সদায় থাকিলে হ'ল আপোনালোকে ভিডিঅ'টো চালে ইয়াত আমি এটাই মেছেজ দিব বিচাৰিছোঁ যে বন্ধুত্ব কিমান ইম্পৰ্টেণ্ট হয় মানুহৰ লাইফত সকলোৱে ভাল বন্ধু বনোৱা তোমালোকে আৰু ভিডিঅ'টো চাগে ভাল পালাই চ' ভিডিঅ'টো লাইক কৰা শ্বেয়াৰ কৰা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নিশ্চয় ৰূপম কে দাস আৰু চবকে শ্বেয়াৰ কৰা আৰু আমাৰ চেনেলটো আগুৱাই লৈ যোৱা থেংক ইউ বাই বাই বাই